ইস্যু ভিত্তিত হাগ্ৰামে কেতিয়াও কথা ক'ব নাজানে আৰু তেওঁৰ ইস্যুৱে নাছিলে আৰু জীৱনত তেওঁৰ ইস্যুৱে নাথাকিব। 2010 চনত ভটগাঁও বোলা এটা মুছলমান গাঁও আছে, সেই গাঁৱত 25 বিঘা মাটি, ঈদগাহ, খবৰস্থান 20 বিঘা, ঈদগাহ 5 বিঘা মাটি আছিলে। সেই মাটি 2010 চনত হাগ্ৰামাই গাহৰি গঁৰাল বনাইছিলে আৰু সেই গাহৰি গঁৰালৰ মানে এলটমেণ্ট দিছিলে। এই গাহৰি গঁৰালৰ এগেইনষ্টত আমাৰ মুছলমান ভাইসকলে আন্দোলনো কৰিলে। এই কথাটো 2010 চনতো হাগ্ৰামা চৰকাৰে আছিলে। তাৰপিছত আমি 13 বছৰৰ পাছত এই ভটগাঁৱৰ মাটিটো মুছলমান ভাইসকলৰ য'ত তাকে যুগ মুছলমান ভাইসকলে বসবাস কৰি আছে, সেই মাটিটো আকৌ আমি ঈদগাহ আৰু খবৰস্থানৰ নামত এলটমেণ্ট দিয়া হয়। হাগ্ৰামাই যিটো মদ খায়, এই মদৰ দামটো 1,03,000 আছিল। ব্ৰাণ্ডটো মই নকওঁ, আপোনালোকে বিচাৰি লওক, ব্ৰাণ্ডটো মই নকওঁ। আৰু সেই মদৰ দাম আৰু আমাৰ মানুহৰ জীৱনৰ দাম, ইয়াৰ লগত আপোনালোকে তুলনা কৰি চাওক, সি কিমান জাতিপ্ৰেমী, কিমান মানৱপ্ৰেমী আছিলে, এই কথাটো ইয়াৰ পৰা বুজিব পৰা যায়। 100% আমাৰ এজন EMৰ দাম হেৰিটো কিমান, 45,000। এবটল মদৰ দাম যদি 1,03,000 হয়, সেইটোতো তাৰ বাপেৰৰ টকা লগত সি খোৱা নাই, নিশ্চয় চৰকাৰৰ টকা লগত খাইছে, যাৰ কাৰণে 3,000 কোটি টকা আমি আজি লাইব্ৰেৰী চাব লগা হৈছে। নাই, এখেতে ক'ব পাৰে, যদি এখেতে বিচাৰে, সাহস যদি আছে ওলাই আহক, সাহস যদি আছে ওলাই আহক, সাহস যদি আছে এছেম্বলিতে কওক ফেৰেংগা তুমি বিদেশী মানুহ বুলি। কিন্তু তেওঁতে সাহস নাই। তাৰ সাহস নোহোৱাৰ কাৰণে আজি 4 বছৰ হ'বলৈ লৈছে, কিন্তু হাগ্ৰামা এদিনো এছেম্বলি লোৱা নাই। কাৰণটো কি? হাগ্ৰামাৰ সাহস নাই। আৰু হাগ্ৰামা মানে ইস্যু নোহোৱা এজন ব্যক্তি হয়। ইস্যু ভিত্তিত হাগ্ৰামে কেতিয়াও কথা ক'ব নাজানে আৰু তেওঁৰ ইস্যুৱে নাছিলে আৰু জীৱনত তেওঁৰ ইস্যুৱে নাথাকিব।